Hey বন্ধু, good morning and welcome to my YouTube channel DhrubaJyoti Vlogs. মানে thumbnail আৰু টাইটেল চাই হয়তো আপোনালোকে গমেই পাইছে মই দুৰ্ঘটনা এটাৰ লগত সন্মুখীন হ'ব লগাত আজি বহু দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰ বাবে ক্ষমা কৰিব। আৰু বিশেষকৈ আপোনালোকে বহুতে সুধি আছিলে যে মোৰ এক্সিডেণ্টটো কেনেকৈ হ'ল বা সেইদিনা মই ইউটিউবতো এটা পোষ্ট দিছিলোঁ, তাতেও আপোনালোকে বহুতে কমেণ্ট কৰি কিনে সুধিছে। চ' আজি ভাবিলোঁ আজি A to Z কম মোৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল। আৰু এতিয়া বৰ্তমান মই আছোঁ আমাৰ এই পাগল দিয়া নৈৰ পাৰত, মানে অকণমান ফ্ৰেছ অক্সিজেন খাব আহিছোঁ। চাওক কি ধুনীয়া এটা পৰিৱেশ, না ইয়াত মানুহৰ ঘৰ আছে না কিবা গাড়ী মটৰ আছে, মানে নেচাৰেলি আৰু যিটো ফ্ৰেছ অক্সিজেন সেই বস্তুটো ৰাতিপুৱা ল'ব লাগে। তেন্তে গোটেইখিনি কাহিনী জানিবলৈ বুজিবলৈ বলক তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানে ষ্টাৰ্ট কৰিমহে ৰ'ব, কিন্তু আগৰ নিচিনা জোচ নাই, বা মানে কি মই খোজকাঢ়িবও পৰা নাই ভালদৰে, কিন্তু অকণমান ফুৰিবলৈ আহিলোঁ আৰু নৈৰ পাৰৰ ফালে। যিহেতু আজি বহুত দিন ধৰি ঘৰটোতে সোমাই থাকিব লগাত পৰিছিলোঁ। মই থাকোঁ আপোনাৰ বামুণী মৈদান, তো বামুণী মৈদানৰ পৰা প্ৰথম মই গ'লোঁ আপোনাৰ গণেশগুৰিৰ পৰা মই 6 মাইল গ'লোঁ। মানে ভবা নাই আৰু কিবা যে হ'ব ৰাস্তাত বা এনেকুৱা দিন এটা আহিব। ধুনীয়াকৈ গৈছোঁ, গৈ পেলাই 6 মাইলত কাম চাম কৰিলোঁ। তাৰপাছত যে আপোনাৰ লগৰ ল'ৰা এটাকো লগ ধৰিলোঁ কিবা এটা কামৰ বাবে। ধৰি কিনে তেতিয়া প্ৰায় আপোনাৰ 9টা চাৰে 9টামান হৈছেই চাগে। 6 মাইলৰ পৰা মই ৰুম অভিমুখে মানে যাত্ৰা কৰিছোঁ। তো কৰোঁতে কি হৈছে, নৰ্মেলি ধুনীয়াকৈ আহি আছোঁ মই। আহি থাকোঁতে প্ৰায় আপোনাৰ নাৰেংগী পাৰ কৰিছোঁ, মই দেখিছোঁ ডাম্পাৰ এখন বেক চাইডৰ পৰা আহি আছে। মানে তেতিয়া খুব পাতল আৰু প্ৰায় নাৰেংগী পাওঁতে মই চাগে 10:15 পূৰা একজেক্ট টাইমটো আপোনালোকক মই ক'ব নোৱাৰিম, কিন্তু সিমানমান টাইম হৈছে আৰু এটা আনুমানিক। তাৰপাছত আপোনাৰ নাৰেংগী মেইন যোনটো চক, সেই চকটো পূৰা মই পাৰ কৰি আহিছোঁ। আহি কিনে মই দেখিছোঁ ডাম্পাৰখনে মানে এনেকুৱা স্পীডত এটা চোঁচালৈ পূৰা একদম পললত স্পীডত আহিছে আৰু। তাৰপিছত যে আহি কিনে হঠাৎ মানুহ এজন ৰাস্তাইদি পাৰ কৰিছে। মোৰো গাড়ী ধৰি লওক, ময়ো একদম লাহে আহা বুলি নকওঁ আপোনালোকক, কাৰণ যিহেতু ৰাস্তা ফ্ৰী। ময়ো প্ৰায় 45, 50 বা 40 এনেকুৱা স্পীডত আছে, কিন্তু তাতকৈ বেছি স্পীডত নাই দিয়ক। আপোনালোকে হয়তো ভাবিব পাৰে বোলে তাতকৈ বেছি স্পীডত আছে, নহ'লে তোৰ এনেকুৱা অৱস্থা নহয়। কিন্তু এই বিদ্যা মা কচম কৈছোঁ, এই ৰাতিপুৱাই তাতকৈ বেছি স্পীডত নাই। আৰু সেইটো তাতকৈ বেছি স্পীডত যোৱা ৰাস্তাই নহয়, VIP ৰোডটো। মানে চাৰিচকীয়াৰ বাবে হয়, ৰাস্তাটো ভাল ৰাস্তা হয় নাই, কিন্তু বাইকৰ বাবে নহয়। কাৰণ কিয় কৈছোঁ, স্পীড ব্ৰেকাৰ বহুত, যোনে অহা যোৱা কৰে তেখেতসকলে গম পায়। 6 মাইলৰ পৰা আপোনাৰ বামুণী মৈদান পাবলৈ হ'লে স্পীড ব্ৰেকাৰ বহুত পায়, আৰু ৰাস্তাটোত ডিভাইডাৰ বহুত। যিহেতু ডিভাইডাৰ বহুত, হঠাৎ টাৰ্ণিং লয় কিবা কৰে, মানে সেই হিচাপত সিমানখিনি স্পীডত আপোনালোকে আহিব নোৱাৰে। তো ধুনীয়াকৈ মই আহি আছোঁ, পূৰা দেখা পাইছোঁ ডাম্পাৰখনে তাৰমানে সাংঘাতিক জোৰত তাৰমানে হৰ্ণ এটা মাৰিছে, মাৰি কিনে একদম মই ভাবিছোঁ বোলে ই মোক খুন্দিয়াব। তেনেতে কি কৰিছে আপোনাৰ বেক চাইডৰ পৰা আকৌ ক্ৰেটা এখন এনেকুৱা ফালি আহিছে, হোণ্ডাৰ ক্ৰেটা গাড়ী এখন। সি আহি কিনে ডাম্পাৰখনক সি আকৌ পূৰা হৰ্ণ মাৰিছে জোৰত। মাৰোঁতে কি হ'ল আপোনাৰ, মানে বস্তুটো কেনেকুৱা ছিষ্টেম হৈছে জানেনে? মই আপোনালোকক ৰ'ব ডাইৰেক্ট মই আঁকি কিনে দেখুৱাই দি আছোঁ, তেতিয়া গম পাব। তো চাই লওক, এইটো হ'লোঁ মই এনেকৈ পূৰা একদম গৈ আছোঁ এই লাইনটোত, এইখিনি ঠাইদি। তাৰপাছত আপোনাৰ ডাম্পাৰখন আহিছে, মানে ৰাস্তা এটা ৰাস্তাৰে আহি আছোঁ আমি গোটেইবিলাক। ডাম্পাৰখনে এনেকৈ মোক তাৰমানে অভাৰটেক কৰিব লৈছে। লওঁতে আপোনাৰ কি হৈছে, পিছফালৰ পৰা আকৌ একদম স্পীডত এনেকৈ মানে ক্ৰেটা গাড়ীখন আহিছে, আহি কিনে ডাম্পাৰখনক পূৰা জোৰত হৰ্ণ মাৰিছে। মাৰি কিনে সি আকৌ এই ডাম্পাৰখনৰ ছাইডেদি এনেকৈ অভাৰটেক কৰিব লৈছে। লৈ কিনে এই ক্ৰেটাখনে এক চোচাতি অভাৰটেক কৰি কিনে এনেকৈ আহি গ'ল। তাৰমানে কি হ'ল, এনেকৈ ক্ৰেটাখনে অভাৰটেকো কৰিছে জাষ্ট, এইখন হ'ল ডাম্পাৰখন, এইটো হ'লোঁ মই। তাৰপাছত এনেকৈ অহাৰ পাছত কি হৈছে, এইখিনিমান ঠাইত আপোনাৰ কি হৈছে, মোৰ চিধা তাৰমানে এটা এই ৰাস্তাৰ কাণত আজিকালি আপোনালোকে বহুতে দেখিছে গুৱাহাটীত, ধৰি লওক মানে কি এই পাইপ লাইনৰ কাম কৰি আছে, এই ডাইভাৰচন দি থৈ দিছে এইখিনি ঠাইত। ৰাস্তাটো তাৰমানে সৰু, তাৰমানে দুখন গাড়ী ক্ৰছ কৰিব নোৱাৰে আৰু এইখিনি ঠাইত আপোনাৰ ডাইভাৰচন দিয়ে আছে। মই এনেকৈ আহি পালোঁ,
ডাম্পাৰখনো আহি আছে, এইফালে ক্ৰেটাখনেও অভাৰটেক কৰিছে। কৰোঁতে কি হ'ল, মই আৰু এই ডাইভাৰচনটো দেখা পাই কিনে মই অকণমান পিক আপ লৈ কিনে কি কৰিলোঁ, ৰাস্তাটো আগে পাৰ কৰিব চেষ্টা কৰিলোঁ। যিহেতু ডাম্পাৰখন আহি আছে সেইখনৰ গাত লাগি যাব পাৰে। চ' মই এনেকৈ ডাইভাৰচনৰ ছাইডেদি এনেকৈ মই অভাৰটেক কৰিব লৈছোঁ। এইফালে ডাম্পাৰখনটো পূৰা ফ্ৰমত আছেয়ে, মানে ধৰি লওক মই স্কুটিত আহি আছোঁ, গতিকে ডাম্পাৰে মোক কিয় কেৰাপ কৰিব। সিও আহিছে প্লাছ এনেকৈ ক্ৰেটাখনে আহি গৈছে। আহি কিনে তাৰমানে মই এইটো ডাম্পাৰখন এইখন আৰু এইফালে আপোনাৰ ক্ৰেটা হুণ্ডাৰ ক্ৰেটা গাড়ীখন, এতিয়া মানে কি ডাম্পাৰৰ চকাত লাগিল নে ক্ৰেটা গাড়ীৰ চকাত লাগিল, মই কেৱল জাষ্ট এইখিনি ঠাইত পূৰা একদম চাইলেঞ্চাৰডালত ৰাইট ছাইডত থাপকৈ খুন্দা লাগি গৈছে। এতিয়া চাইলেঞ্চাৰডালত খুন্দা লাগি গৈছে, মই কৈছোঁ মল্লো। জাষ্ট মই তেনেকৈ মুখৰ পৰা আৱাজটো মানে উলিয়াব লৈছোঁহে, লেফ্ট ছাইডত গুচি গ'লোঁ অকণমান। গুচি যোৱাৰ লগে লগে মানে মই পূৰা ডিছটো জোৰত মাৰি দিয়া গ'ল মোৰ অকণমান। সেইটো বস্তু মই তেতিয়ালৈকে মানে অকণমান চেঞ্জ আছে মোৰ ধুনীয়াকৈ। ডিছটো তাৰমানে কি হৈছে, যেতিয়া খুন্দাটো লাগা মই গম পাইছোঁ নহয় চাইলেঞ্চাৰডালত, কিন্তু মানে কি ডাইৰেক্ট পিছফালৰ পৰা মোক ডাইৰেক্ট মাৰা নাই খুন্দাটো, মোৰ চাইলেঞ্চাৰডালত হয়তো যিকোনো এখন গাড়ীৰ চকাটো লাগিছে। এতিয়া ক্ৰেটাখনৰ লাগিল নে ডাম্পাৰখনৰ লাগিল, মোৰ আন্দাজ ডাম্পাৰখনৰে লাগিছে চাগে, ক্ৰেটাখনৰ লগা নাই। ক্ৰেটাখনৰে লাগিল, তাৰমানে সেইখিনি বস্তু মই এতিয়াও তাৰমানে কনফিউজন হৈ আছোঁ অকণমান, কোনখন গাড়ীৰ লাগিল খুন্দাটো। তো ডাইৰেক্ট খুন্দাটো যেতিয়া লাগিছে মই ভাবিছোঁ আৰু মৰিলোঁ, জাষ্ট মৰিলোঁ বুলি মোৰ মনৰ পৰা ওলাইছে মাত্ৰ। পূৰা ব্ৰেকডাল মাৰি দিছোঁ, ব্ৰেকডাল মাৰি দিয়াৰ লগে লগে লেফ্ট ছাইডত গৈ পাইছোঁ, পূৰা একদম চকাটো চুচৰি গৈছে, এনেকৈ থাপকৈ পূৰা বাগৰি গ'লোঁ। তো বাগৰি যোৱাৰ পাছত মোৰ এই অৱস্থা। যেতিয়া বাগৰি গ'লোঁ, কিন্তু মোৰ এটা বস্তু বেয়া লাগিছে আপোনাৰ, মই দেখিছোঁ আপোনাৰ এই ক্ৰেটা গাড়ীখন আৰু ডাম্পাৰখনৰ ভিতৰৰ পৰা লেফ্ট ছাইডৰ পৰা মানুহ এজনে এনেকৈ চাইছে, তাৰমানে সিহঁতে মোক পৰাটো দেখিছে। কিন্তু অসভ্যত বুলি কৈছোঁ মই, তহঁতক মই যোনখনে মোক মাৰিছ হয়তো তহঁতেতো গম পাইছ ন কাৰ গাড়ীখন লাগিছে, তহঁতে এটলিষ্ট ৰৈ কিনে মোক কিন্তু মেডিকেলত লৈ যাব লাগিছিল। সিহঁতে কিন্তু এই কথাটো নাভাবিলে, সিহঁতে কিজানি ভাবছে ইয়াক খুন্দি আহিছোঁ, ইয়াততো অৱস্থা বেয়া হ'ব, গতিকে আমাৰ পটাপট পলা। গতিকে এইটো মই এটা মেছেজ দিব বিচাৰোঁ সকলোকে, যোনে যোনে ধৰি লওক গাড়ী চলায়, এটলিষ্ট আপোনালোকে এনেকুৱা কাম কেতিয়াও নকৰিব। কাৰণ ধৰি লওক মই যেতিয়া পৰি গৈছোঁ, সেই এৰিয়াটো একদম কমপ্লিট খালী এৰিয়া আছিল যোনখিনি ঠাইত মোৰ এক্সিডেণ্টটো হৈছে। আৰু ধৰি লওক প্ৰায় তেতিয়া এক্সিডেণ্টটো হোৱা টাইমলৈকে হয়তো 10:30 মান হৈছিলে, আৰু হোৱাত সেইখিনি টাইমত মানুহ চানুহ ৰাস্তাত বহুত কমি যায়। তো কমি যোৱাত কি হৈছে, মইতো পৰিয়ে থাকিলোঁ, গাড়ী দুখনতো পূৰা বিন্দাছ একদম পূৰা চুটাইছেই আৰু, বোলে ই পৰিছে ডাইৰেক্ট যি হয় হ'ব, সি মৰি যাওক আৰু জোৰে কি ল'ৰা নহওক, না কোনোবা মিয়া চিয়া বুলিয়ে ভাবিছিল। গতিকে সি মৰি যাওক, আমি কেৱল পটাপট ডাইৰেক্ট পলাই কিনে গুচি গ'ল। লাষ্টত কি হ'ল, মই পৰি কিনে একদম, মই কিন্তু এটা কথা ঠিক, মানে কি মই চেঞ্চলেছ হোৱা নাই দিয়ক, তেতিয়ালৈকে মোৰ চেঞ্চটো আছে। পৰি কিনে ডাইৰেক্ট এনেকৈ দেখিছোঁ মানুহ চানুহ মানে কোনো নাই, তেতিয়া মই অকণমান নাৰ্ভাছো হৈছোঁ। তাৰপৰা কিবাকৈ মই লাহেকৈ উঠিছোঁ, উঠি কিনে দেখিছোঁ গোটেই আপোনাৰ এইবিলাক হাতখন, তাৰপাছত যায় এইবিলাক চাই লওক, তাৰপাছত আপোনাৰ এই হাতখনৰ বিশেষকৈ আপোনাৰ এইখিনি ঠাইৰ পৰা আৰু এইবিলাক এই নখটো দেখিছে, নখটো একদম গোটেই উঠি গৈছে। তো পূৰা একদম ব্লাড আৰু চাৰিওফালে। কিন্তু ব্লাড হ'লেও কি হ'ব, এইফালে মই যিমানেই দেৰি কৰিম সিমানেতো মোৰে অৱস্থা, মোৰে কণ্ডিশ্যনটো বেয়া হৈ যাব ন। তো মই কি কৰিলোঁ, লাহেকৈ কিবাকৈ উঠিলোঁ, উঠি কিনে প্লাছ আঁঠুটোও গৈছে, এইফালে চাই ল'ব পাৰে আপোনালোকে আঁঠুটোৰ এই অৱস্থা মোৰ। তো কিবাকৈ উঠি কিনে বোলে স্কুটিখন তুলিব লাগিল, কাৰণ ধৰি লওক সেইখিনি ওচৰত হস্পিটেলো তেনেকুৱা নাই, আছে অলপ আগত আছে গেট হস্পিটেল। তাৰপাছত কিবাকৈ মই দুইখন হাতেৰে এইফালে ভৰিখনত জোৰ দিব নোৱাৰোঁ, কিন্তু নোৱাৰিলেও যেনেকৈ নহওক কিবাকৈ স্কুটিখন উঠাইছোঁ। উঠাই কিনে তেনেতে এখন মানে বাইক অহা নাই আৰু এখন চাৰিচকীয়া আহিছে, মই এনেকৈ ছিগনেল কৰিছোঁ মানুহজনক, কিন্তু সি নৰখালে। ভাবিছে নেকি বোলে কোনোবা মদ পানী খাই হয়তো পৰিছে, পৰি কিনে গতিকে ইয়াক উঠাব যাম আৰু মোৰে লেঠা লাগিব, সি গুচি গ'ল। তাৰপাছত যায় আৰু এখন আহিছে কিছু টাইম পিছত গাড়ী, তাকো ছিগনেল কৰিলোঁ, সিও নৰখিলে। তো আজিৰ দিনৰ মানুহৰ মেণ্টেলিটি কেনেকুৱা চাওক। তাৰপাছত মই কি কৰিছোঁ, বোলে এই কথা নহয়, ব্লাড একদম বহুত বেয়াকৈ গৈ আছে, মুখৰ পৰাও ব্লাড যাব ধৰিছে। তেতিয়া মই নিজেই স্কুটিখনত বহিছোঁ, বহি কিনে প্ৰায় আপোনাৰ 1 কিলোমিটাৰ ঠাই মই হস্পিটেলৰ পিনে ডাইৰেক্ট নিজে আগবাঢ়িছোঁ।
আগবাঢ়ি আহি আছোঁ আপোনাৰ পূৰা দেখিছোঁ স্কুটিখন চলাই থাকোঁতে মানে বৰষুণত তিতাৰ পাছত আমাৰ যেনেকুৱা এটা অৱস্থা হয় গাৰ পৰা যে মানে চিটিকি পানী পৰে মানে দেহৰ পৰা মই হাত দুখনৰ পৰা পূৰা তাৰমানে তেনেকৈ চিটিকি গৈ আছে ব্লাড পূৰা তেজ তাৰমানে চিটিকি আছে। তেতিয়া ভাবিছোঁ মই বোলে এই কথা নহ'ব, ডাইৰেক্ট মোৰ মূৰ ঘূৰাই যাব, গতিকে মই ৰৈ দিয়াই ভাল। তেতিয়া একদম কিছু দূৰ আহি সেই 1 কিলোমিটাৰমান ঠাই আহি কিনে ফুটপাথত নিজে একদম ধুনীয়াকৈ বহি দিছোঁ। বোলে ইয়াতকৈ যদি আৰু মই গৈ থাকোঁ নহয় তেন্তে মোৰ এইবাৰ আৰু দিগদাৰী আছে। তেনেকৈ বহি দিয়াৰ পাছত সেই খুৰাজনক কিন্তু মই অশেষ ধন্যবাদ। কিন্তু তেখেতৰ মানে কি সেইটো দৌৰা অৱস্থা ন, তেখেতৰ নাম্বাৰো ৰখা নহ'ল বা তেখেতে কেৱল এটা কথা কৈছিলে, তেখেত শিলপুখুৰীৰ আছিলে, টাটা পাঞ্চ এখন লৈ কিনে আহিছে। সেই মানুহজনে কিন্তু ৰৈছে মোৰ ওচৰত, ৰৈ কিনে তেখেতে কৈছে বোলে ভাইটি তোমাৰ কি হৈছে, কোনোবাই মাৰিলে নেকি? তাৰমানে মই গাড়ীখনো পৰি নাই, মোৰ অৱস্থাটো এনেকুৱা, তেখেতে আৰু মোক কোনোবাই মাৰা বুলি ভাবিছিলে। বোলে কোনে মাৰিলে তোমাক? বোলে খুৰা মোক কোনো মাৰা নাই, মোৰ এক্সিডেণ্টটো কিছু দূৰ আগত হৈছিলে, জাষ্ট মানে কি কোনো মানুহ নাছিলে সেইটোৰ বাবে। তাৰপাছত যাই মই কিন্তু তেতিয়ালৈকে আপোনাৰ কি হৈছে জানানে, উঠিছোঁহে মানে কাৰোবাক যে মই ফোন কৰিব লাগে সেই বস্তুটো মোৰ ব্ৰেইনতে অহা নাই। তাৰপাছত যাই মানুহজনে কৈছে বোলে তোমাৰ ঘৰৰ কাৰোবাৰ নাম্বাৰ আছেনে? তাত যাই ভাইটি গুৱাহাটীত থাকে, তাত যাই মই ক'লোঁ বোলে ভাইটিৰ নাম্বাৰ আছে এইটো, প্লাছ মানে কি মোৰ লগৰ ল'ৰা বোলে কি নাম, তুমি কেৱল লকটো খুলি দিয়া। সেই বোলে মানুহজনক লকটো খুলি দিছোঁ। তাৰপাছত তেখেতৰ গাড়ীত পানী চানী আছিলে, পূৰা মূৰত পানী চানী ঢালি দিলে, অলপ পানী খুৱাইও দিলে। তেতিয়া মানে মোৰ অকণমান চেঞ্চটো তাৰমানে আহিছে আৰু মানে মই চেঞ্চলেছ হোৱা নাই, তথাপি মানে বহুতখিনি নাৰ্ভাছ হৈ গৈছিলোঁ। তাত যাই তেখেতে সেই ভাইটিকো ফোন কৰিলে, লগৰ ল'ৰাকেইজনকো ফোন কৰিলে, কৰাৰ পাছত এম্বুলেঞ্চ আহিল, আহি কিনে মোক মেডিকেল লৈ গ'ল। তো মোৰ এক্সিডেণ্টটোৰ কাহিনীটো তেনেকুৱা, মানে যিখিনি টাইম মোৰ এক্সিডেণ্টটো হৈছে নহয় বহুত কষ্ট পাইছোঁ। তো সঁচাকৈ বিশেষকৈ ইমানখিনি কষ্ট নাপালোঁ হয় যদি সেই খুন্দিয়াই কিনে যোনখন গাড়ী খুন্দিয়াইছে বা দেখাটো পাইছে ন বেলেগ এখন গাড়ী, সিহঁতে যদি এম্বুলেঞ্চখন এটলিষ্ট সোনকালে কণ্টেক্ট কৰি দিলেহেঁতেন, মই তেনেহ'লে ধৰি লওক খুব কমেও 30 মিনিট আগত আকৌ হস্পিটেল পাই যাওঁ। তাৰমানে মোৰ 30 মিনিট বহুত দেৰি হৈ গ'ল হস্পিটেল পাওঁতে। গতিকে সেয়াই আৰু, কিন্তু এইটোৱে ভাবিব লাগিব ভগৱানে যি কৰে ভালেই কৰে। ধৰি লওক কিজানি মৰিব লগাই আছিলোঁ, আপোনালোকে হয়তো আজি এনেকৈ আৰু ভিডিঅ' বনাই থকা মোক নেদেখিলেহেঁতেন। গতিকে দিন বহুত ভাল বুলি ক'ব লাগিব। কিন্তু মানে কি এতিয়া মোৰ এটাই প্ৰব্লেম দি আছে, ভৰিখন আপোনাৰ বহুত মানে খুৰাব লগা হৈ আছে, তাৰমানে খোজটো ভালদৰে দিব নোৱাৰোঁ। আৰু এতিয়া মানে এই ছালবিলাক পূৰা টানি ধৰিছে ন, টানি ধৰি কিনে এনেকুৱা তাৰমানে এটা চেকচেকাই, কিবা চিধা কৰিলে বেকা কৰিব নোৱাৰোঁ আৰু বেকা কৰিলে চিধা কৰিব নোৱাৰোঁ। তো এয়াই আৰু বেয়া দিন এটা আছিল, কি হয় ক'ব নোৱাৰোঁ। মোৰো কিবা জীৱনটো একদম গোটেই কচু পাতৰ পানী হেন হৈছে বন্ধু, কি ক'ব। কত কিমান মানুহে ইউটিউবত কি ধুনীয়াকৈ ভিডিঅ' বনাই আছে, বিন্দাছ ভিউ পাই আছে, বাহিৰত ফুৰি আছে। মই বা এনেকৈ জীৱনটোৰ লগত যুঁজ দি থাকোঁতে যাব ধৰিছে, আৰু লাইফ টাইমো চাগে এনেকৈয়ে যাব, কি কৰিব আৰু। তেন্তে কিনো কৈ থাকিম আৰু, ক'তো যাব পৰা নাই বা ফুৰিব বা বেলেগ কিছুমান তেনেকুৱা ধৰণৰ ভিডিঅ' দিব পৰা নাই। তো যদি ইয়াৰ মাজতে কিবা ভুল কথা কৈছোঁ বা নক'ব লগা কথা যদি আপোনালোকক ক'লোঁ, বোলে এইবিলাক কি বনাইছোঁ এক্সিডেণ্টৰ কাহিনী কৈছোঁ, তেনেকৈ যদি ভাবে আপোনালোকে প্লিজ ক্ষমা কৰি দিব। তেন্তে বাই বাই বন্ধু, জয় আই অসম।